হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা লে লে সে হিমন্ত বিশ্ব শর্মা মুর্দাবাদ। মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা গো ব্যাক, মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা লে লে সে হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গো ব্যাক। আজি আমাৰ ইয়াত এই প্ৰটেষ্টটো এই কাৰণে লোৱা হৈছে যে আপোনালোকে সকলোৱে গম পায় চিফ মিনিষ্টাৰে এটা ইলেকশ্যন কেম্পেইনৰ ৰেলীৰ পৰা তেখেতে ষ্টেজৰ পৰা কৈছে যে কংগ্ৰেছৰ শাসনৰ সময়ত 2001 পৰা 2015লৈকে মহিলাবোৰে যোনে গভৰ্ণমেণ্ট জবছ লৈছে চবে মানে দে হেড টু কম্প্ৰমাইজ উইথ দ্য ডিগনিটি টু গেট দ্য জবছ, যোনটো একদমেই নহয়। আৰু আমি এই বস্তুটো একদমেই আনএক্সেপ্টেবল এজ মহিলা কমিউনিটিৰ পৰা আমি এইটো কমপ্লিটলি কণ্ডেম কৰিছো যে তেখেতে তেনেকে কেনেকে ক'ব পাৰিছে। হয়, এতিয়া তেখেতে যে জাষ্টিফিকেশ্যন দিছে যে এইটো বোলে বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্টত আছিলে, হয় ৰিপৰ্টত আছিলে চাগে, কিন্তু তেখেতে যে ইমান এটা চেঞ্চিটিভ ইছ্যু তেনেকে পাব্লিকলি যে তেনেকে এটা তেখেতৰ মানে পলিটিকেল মাইলেজৰ কাৰণে যে তেওঁ যে ইউজ কৰিছে এইটো কমপ্লিটলি একদম আনএক্সেপ্টেবল। বিকজ আমাৰ এটা মানে মহিলা এটা যিটো চাকৰি কৰিছে বহুত কষ্ট কৰি মেলি পঢ়ি মেলি চবেই চাকৰি তেনেকে কৰি লৈছে। চ' তেনেকে কৈ যেতিয়া তেওঁ এটা ইমান এটা মানে ডাঙৰ পষ্টত থাকি এটা চিফ মিনিষ্টাৰ হয় তেওঁ যে ইমান সৰু কথা ক'ব পাৰিছে এটা ষ্টেজৰ পৰা, তেওঁ যদি সেই ৰিপৰ্টখিনি তেওঁ যদি ভালকে যদি ডিছক্ল'জ কৰোৱাহেঁতেন বা ভালকে যদি তেনেকে প্ৰচিডিউৰেলি যদি যোৱাহেঁতেন তেনেহ'লে আমি একো ক'বলৈ নাই, তেতিয়া ল উড টেক দ্য কৰ্চ। কিন্তু এতিয়া তেওঁ যোনটো পলিটিকেল মাইলেজৰ কাৰণে যোনটো তেওঁ যে ইউজ কৰিছে, বিকজ তেওঁ এটা এইটো দেখা কথা যে তেওঁ এটা পলিটিকেল যোনটো কেম্পেইনিং ইলেকশ্যন যোনটো আমাৰ এতিয়া পঞ্চায়ত ইলেকশ্যন আছে সেই কেম্পেইনৰ কাৰণে তেওঁ ইউজ কৰিছে সেই পাৰ্টিকুলাৰ নিউজটো, যোনটো একদমেই আনএক্সেপ্টেবল হয়। বিকজ সেইটো দি হি হেজ একচুৱেলি পুট এভৰি উইমেন এভৰি গভৰ্ণমেণ্ট চাৰ্ভিচ হোল্ডাৰ উইমেনৰ চবৰে মানে ডিগনিটিৰ ওপৰত কুৱেশ্যন এটা উঠাই দিছে। এতিয়া আমি কি মহিলাবোৰে কি আমাৰ কি কেপেবিলিটি নাই, আমাৰ কি ক্ৰেডিবিলিটি নাই নেকি যে আপুনি যে তেনেকে ক'ব আৰু আমি যে চুপচাপ শুনি থাকিম? সেইটো একদমেই আনএক্সেপ্টেবল। আমি নিবিচাৰো যে আমাৰ ইমান এটা ডাঙৰ এটা পজিশ্যনত থাকি পিনি কোনোবা আহি পিনে এটা পলিটিকেল লিডাৰে হওক বা যোনে হওক ডাঙৰ পজিশ্যনত থকা মানুহবোৰৰ বহুত ডাঙৰ এটা দায়িত্ব হয় টুৱাৰ্ডছ এভৰি কমিউনিটি, খালি মহিলা বুলি নহয় মাইনৰিটিয়ে হওক যিকোনো কমিউনিটিৰ। এতিয়া তেওঁ এটা ইমান এটা ডাঙৰ পজিশ্যনত থাকি পিনি মহিলা কমিউনিটিক তেওঁ কিবা কৰিছে, টাৰ্গেট কৰিছে আৰু মহিলা কমিউনিটিৰ বিষয়ে এইটো বস্তুটো তেওঁ নিজৰ পলিটিকেল মাইলেজৰ কাৰণে ইউজ কৰিছে, যোনটো আমি একদম একচেপ্ট নকৰো। সেইকাৰণে 2001 পৰা 2015 কথা তেওঁ কৈছে, তেওঁ নিজে দেখোন ইমান ডাঙৰ মিনিষ্টাৰ আছিলে, ওৱান অফ দ্য মষ্ট পাৱাৰফুল মিনিষ্টাৰ্ছ ডিউৰিং দ্য ৰেজিম, তেনেহ'লে তেখেতে তেতিয়া কিয় একো কৰা নাই? আৰু যদি তেওঁ তেতিয়া গম পায় এইখিনি বস্তু তেনেহ'লে কেলে ৰখোৱা নাই? তেওঁৰ নিজৰ সমষ্টিতে জালুকবাৰীতেতো কিমান জব দিয়া হৈছে, তেনেহ'লে কি আমি আজি কম নেকি যে জালুকবাৰীত যিমান মহিলাগৰাকীয়ে জব পাইছে কিবা কম্প্ৰমাইজ কৰিছিলে নেকি? তেতিয়া হি ইজ বেচিকলি পইণ্টিং হিজ ফিংগাৰ্ছ টুৱাৰ্ডছ এভৰি উইমেন হু গট জব ডিউৰিং 2001 to 2015, যোনটো একদমেই একচেপ্টেবল নহয়। বিকজ আমি মহিলা হিচাপে আমাৰো ক্ৰেডিবিলিটি আছে, আমাৰ ক্ৰেডিবিলিটি আমাৰ ডিগনিটিৰ ওপৰত আপোনালোকে আপুনি কুৱেশ্যন উঠাইছে, যেতিয়া আমিতোতো সেইটোৰ আনচাৰ আমি বিচাৰিছো আপোনাৰ পৰা। আপুনি এপলজি এটা আমাক ইছ্যু কৰিবই লাগিব, আৰু যদি সেই এপলজিটো আমি নাপাওঁ তেনেহ'লে লিগেল একশ্যন উইল বি টেকেন এগেইনষ্ট দ্য চিফ মিনিষ্টাৰ।